গুড মৰ্ণিং সকলোকে। আজি আকৌ সৰু এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো ভাল পালে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু যোনে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব। আজি দেউল শেষ, আজি বৃহস্পতিবাৰ। আজি ঘৰে ঘৰে গোসাঁই লৈ আহে চবৰে, এনেকৈ দেখা নাছিলোঁ। আজি চাম আৰু সেইকাৰণে আছোঁ। কালি ঘৰত যাম পুৱাই চাব, আপোনালোককো দেখাম কেনেকুৱা পায় চাব, আৰু এটা লাইক এটা কৰি দিব। চব চাফ চিকুণ হ'ব লাগিব আৰু দেখাবা হওক চবৰে ঘৰে ঘৰে কেনেকৈ হেৰি কৰি আছে। এইপিনে গোটেই চোতাল মুচিছে এনেকৈ চবৰে। সেই ঘৰত বছৰে আনে ন? অঁ অঁ, চব মুচিব লাগে এইবিলাক। অঁ, গোসাঁই অঁ, তাকেও দেখা নাই সেইকাৰণে আছোঁ ৰ'বা আজি। অঁ, আৰু এইপিনে আমাৰ ঘৰতো পূৰা মানে পানী ছটিয়াই আছে। গংগা পানী অলপ আছে, মিলাই দিছে। আৰু এইপিনে সোণা ৰূপা তুলসী এনেকৈ দুবৰি বন্তি ছিটাইছে ঘৰত বাহিৰত। আৰু এইপিনে মায়ে ঠগীৰ যোগাৰ কৰিছে, অলপ শৰাই এখন দিব লাগিব। এইপিনে ধূপ ধূনা তাতে আগবঢ়াব লাগিব। এইপিনে তিৰপাল বান্ধি দিছে, সেইপিনে অলপ বেয়া দেখা পায় সেইকাৰণে। আৰু এইপিনে খেৰ পাৰি দিছে, আৰু এইপিনে ওপৰত কাপোৰটো দি দিব পাৰি। এনেকৈ আৰু ধুনীয়াকৈ শৰাই এখন আগবঢ়াই দিব। আৰু ধূনা জ্বলিয়ে থাকিব লাগিব। ধূনা মানে ধূনাৰ গোন্ধটোতে অলপমান পবিত্ৰ যেন আৰু ভাল লাগে এটা কিবা, সেইটোৰ কাৰণে চবেই ওলালেই। এতিয়া মই ওলাওঁ। এয়া ময়ো এখন কাপোৰ পিন্ধি ল'লোঁ, বগা কাপোৰ। আৰু এইপিনে মামাক মাতিছে বোমা বান্ধিব। ওচৰৰ ঘৰৰ বোমাও দিয়ে এনেকৈ ৰাস্তাত ফুটি দিব। সেইপিনে ফুটি দি পিনে ফুটাব সেনেকৈ। আৰু আমাৰ তাইও ৰেডি হৈছে। আৰু এইপিনে ওচৰৰ ঘৰত আহিলেই সেইপিনৰ পৰা মন্দিৰৰ ছাইডৰ পৰা মানে গোটেই লৈ আহি আমাৰ ওচৰ পালেহি। এতিয়া আমাৰ ঘৰতো আহিব। আৰু আগত আটা আছে, ৰখি আছে ধূনা বাতি লৈ, সিহঁতৰ ঘৰতো যাব, আমাৰ ঘৰতো আহিব। আহিছে আৰু এয়া ধুনীয়াকৈ আহিছে। কিছুমান ঘৰত ধুনীয়াকৈ সোমাই যায়, আৰু কিছুমানত মানে অলপমান মানে কিবা কৰে আৰু সেনেকৈ নাজানো, মানে কি বা হয় নাজানো। এতিয়া বেয়া দেখা পাইছে বা কি, এতিয়া প্ৰভুহে জানিব, গোসাঁইয়ে জানিব, কলীয়া গোসাঁইয়ে জানিব, এইটো নাজানো আমি। এতিয়া সেৱা লওঁ, এতিয়া ফুট দি আছে। সেৱা ল'লোঁ, ফুটো দিলে। এতিয়া আৰু লৈ গ'ল। এইপিনে গোটেই ঘৰে ঘৰে 5 দিন ঘূৰে বুলি এনেকৈ। 5 দিন দিনে ৰাতিয়ে মানে 5 দিন ঘূৰিব, মানুহ চেঞ্জ হৈ থাকিব আৰু ঘূৰি থাকিব। আৰু এইপিনে প্ৰসাদ ভগাই আছে, গোটেই জেঠি ভগাই আছে বাচ্ছাবিলাকক। আৰু এইপিনে আহি গ'লোঁ আমি চাব কেনেকৈ যায় মানে পূৰা বহুত মানুহ চাওঁ মানুহ। যাৰ ঘৰত সোমাব অলপ টান পায় মানে বহুত আমনি কৰে অলপমান সেনেকৈ। আৰু যোনে পাৰে পায়স মিঠাই এনেকৈ চাহ পানী খুৱাই। আৰু সিহঁতৰ ঘৰত খুৱাইছিলে, আমিও খালোঁ, চবেই খালোঁ, চাহও খুৱাইছিলে। আৰু আমাৰ টাইম নাথাকিল, লগ এটা পাইছে বা এজনী, প্লাষ্টিক এটা লৈ পিনে প্ৰসাদ ঘৰে ঘৰে শৰাই এখন চবৰে দিয়ে, এনেকৈ লৈ আহিছে। ওচৰতে আছিল ভগৱান ইমান ইহঁতৰ ঘৰত মানে দুবাৰ ওলাই আৰু এই লাষ্টবাৰত গৈছে। এইবাৰো মানে সেইবাৰ ওলাই আহিলে, আৰু এইবাৰো দৌৰি লৈ যায় একদম মানে এনেকুৱা। সেইদিনা বোমাবিলাক আছে ফুটাব। তেনেকুৱা। আৰু এইপিনে চাই পিনে আহিলোঁ, আহি অলপ পিছবেলা অলপ শুলোঁ, ভাত পানী খাই। আৰু সন্ধিয়া অলপমান ফুৰিব লৈ আহিলে জেঠিয়া আইতা এগৰাকী ঘৰত, তাই বাজনী চাহ পানীও খালোঁ ইয়াতে। কালি আৰু ঘৰতে যাম, আৰু কালি এতিয়া ঘৰত যাম। এতিয়া শুওঁ, আৰু ৰাতি হৈছে, ভাত পানী খাই শুই লওঁ। পুৱা সোনকালে 4টাতে উঠিব লাগিব, তাইকো উঠাই দিব লাগিব। এতিয়া আৰু যাব ওলালোঁ, পুৱা 4টাই বাজিলে। নেক্সট দিনা শুকুৰবাৰ। জেঠিৰ বেয়া লাগিছে, চকুটুকু ফুলি আছে আমাৰো, জেঠিৰ চবৰে। কি কৰিব আৰু যাবতো লাগিবই। মায়ে কথা পাতি আছে বান্ধৱী এজনৰ লগত। আজিলৈ এইখিনি।